আমাৰ ৰমেনদা আছে, আমি ৰমেনদাক সোধো কিমান টাইমৰ পৰা ভেলাঘৰটো বনাই আছে। ৰমেনদা কিমান টাইমৰ পৰা বনাই আছে ভেলাঘৰটো? ৰাতিপুৱা 10 মান বজাৰ পৰা চলি আছে। আৰু কেনেকুৱা টাইপৰ হ'ব এই ঘৰটো? কেতিয়াবা আমি মানে বেলেগ টাইপৰ বনাম বুলি ভাবিছোঁ ল'ৰাবিলাকে। এতিয়া হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাণজিৎ ব্লগ। যিহেতু থাম্বনেইল চাই গম পাইছে আজি কি ভিডিঅ' হ'ব গৈ আছে। আজি আহিলোঁ ভেলাঘৰ বনাবলৈ, আৰু এতিয়া তেনেহ'লে স্কিপ নকৰাকৈ শেষলৈ চাওক। তেনেহ'লে ভিডিঅ' ব্লগ আৰম্ভ কৰোঁ। এফালে সৌপাদাই গাঁত খান্দি আছে, চাই লওক। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী, ঐ বহাগতে ধেমালি কৰোঁ, ফাইনেলি এইফালে চালি বনাই আছে, ওপৰত দিব, চাই লওক। আৰু এইফালে লাগি আছে মুকুলদা, আৰু এইফালে বঢ়িয়াকৈ বনাই আছে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো। এতিয়া আমাৰ গেটখনৰ কাম লাগি আছে, এইফালে চাই লওক। গেটৰো কাম কৰি আছে, আৰু এইফালে সকলোৱে কাম কৰি আছে। মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল, বহাগ বিহু আহিল মইনা, বহাগ। এইফালে আমাৰ ৰমেনদা আছে, আমি ৰমেনদাক সোধো কিমান টাইমৰ পৰা ভেলাঘৰটো বনাই আছে। ৰমেনদা কিমান টাইমৰ পৰা বনাই আছে ভেলাঘৰটো? ৰাতিপুৱা 10 মান বজাৰ পৰা চলি আছে। আৰু কেনেকুৱা টাইপৰ হ'ব এই ঘৰটো? কেতিয়াবা আমি মানে বেলেগ টাইপৰ বনাম বুলি ভাবিছোঁ ল'ৰাবিলাকে। এতিয়া আৰ্হিটো হৈ আছে ৰংঘৰ ষ্টাইলত, এতিয়া কিমানখিনি হৈ গ'ল প্ৰচেষ্টা চলাই আছোঁ ল'ৰাখিনি। গতিকে বাঁহ কটা আৰম্ভ হৈ আছে, আৰু এইফালে আমাৰ চালি বনাই আছে, গোটেইসকল লাগি আছে কামত। মাঘৰ বিহু আমি উৰুকা যাতে প্ৰীতিভোজ ভালদৰে আমি উদযাপন কৰিব পাৰোঁ, তাৰে আশাতে গোটেই ল'ৰাখিনিয়ে মানে সহযোগ কৰি আমাৰ যুৱ সংঘৰ উদ্যোগতে প্ৰতি বছৰ দৰে এবাৰো আমি খুব সুকলমে প্ৰীতিভোজটো আমি খাম বুলি আশা কৰিছোঁ। থেংক ইউ। আৰু এইফালে সকলো কাম লাগি আছে, চাই লওক। যদি ভিডিঅ'টো অকণমান হ'লে ভাল পাইছে, এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ মানে জয় আই অসম। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু